So hello guys, welcome back to my YouTube channel. Swagaram janaisu মোৰ এটা অন্য ভিডিঅ'লৈ। দেখিছে কলেজ ইউনিফৰ্মত আছো। That means এতিয়া কলেজ যাবলৈ ওলাইছো। তো ৰাতিপুৱা বাজিছে 8:30। তো এতিয়া কলেজ যাম। আজি ভাবিছো কলেজ ডেইলি কি কৰো গোটেই দিনটো। তো হেতু দেখাম বুলি ভাবিছো। দিনটো এতিয়া কলেজ যাম, কলেজত ক্লাছ কৰিম, এইবিলাক সব মুঠে সব দেখা যাম আজি। তো ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ, চাই থাকক। তো ৰাতিপুৱা চাহ একাপ খাইলোঁ, চাহটোকে খাই দিছোঁ। ৰাতিপুৱা আচলতে ইমান হেভি খানা খাব নোৱাৰোঁ, মানে টোপনিত হয়। তো একো মানে হেভি খানা নাখাওঁ, চাহটো খালোঁ। চাহ খাই এতিয়া আপোনালোকক এটা কথা জনাবলৈ বাকী আছে হা। লাহে ইকুৱেলে এখন ল'লোঁ, কেনেকুৱা লাগিছে ক'ব। মানে শিকিবলৈ লৈছোঁ। শিকিবলৈ মানে অলৰেডি গিটাৰখন অলপ জানো, তো ইমান ডিফিকাল্ট নহয় বজাবলৈ। তথাপিও মানে কৰ্ডছবিলাক অলপ বেলেগ ন, সেইটো কাৰণে অলপ শিকিবলৈ ইকুৱেলে এখন ল'লোঁ। বজাই দেখাম কেতিয়াবা এদিন। অলপকৈ শিকিছোঁ আৰু এতিয়া যাওঁ। আহি পাই গ'লো ডিপাৰ্টমেণ্ট এফালে, এইটো আমাৰ ডিপাৰ্টমেণ্ট। তো এতিয়া ভিতৰত যাওঁ, ভিতৰত ক্লাছ টিচাৰ আহিব, তো ক্লাছ কৰোঁ, ক্লাছখিনি দেখাম, অলপ ক্লিপ দেখাম ক্লাছৰ। বাকী এফালে আমাৰ ডিপাৰ্টমেণ্টৰ এফালে ভিতৰতে সোমাই। বিদুমন কেনেকুৱা? গুড মৰ্ণিং। ব্লগ এটা কৰি আছোঁ। এইটো মোৰ লগৰ মানে জুনিয়ৰ মোৰ, কিন্তু ইয়াত একেলগ কৰিছোঁ। ৰাজীৱ গান্ধীৰ জুনিয়ৰ আছিলে। বাকী গাইছ তো গাইজ জাষ্ট ক্লাছ কৰি ওলালোঁ। এটাই ক্লাছ হ'ল, মানে 2 আৱাৰ্ছৰ ক্লাছ হ'ল এটা মেচিন ডিজাইনৰ। এতিয়া এখন আমাৰ স্মাৰ্ট বৰ্ডখন হয় LG, এখন অফ কৰি দিওঁ। আচলতে অফ কৰিব পাহৰি থাকিলে চিয়াৰে। বাকী এতিয়া এইফালে অনুৰাগ মহে আছোঁ, বাকীখিনি গ'ল। তো যাওঁ, আমিও যাওঁ। গৈ এতিয়া ৰুমলৈ যাওঁ, ৰুমত গৈ বাকী কি কৰোঁ। কলেজৰ পৰা আহি এতিয়া কি কৰিলোঁ, বাইদেউক থ'বলৈ বুলি গ'লোঁ। ডিউটি আছিলে, মানে আজি তাৰ অলপ দেৰি হৈ গ'ল। আৰু স্কুটিখনটো তেল নাছিলে, মানে কমকৈ আছিলে। তো পেট্ৰল পাম্প নাপাব বুলি মই মানে পটককৈ থৈ আহিলোঁ ডিউটিত নমাই। এতিয়া বাইদেউক নেদেখালোঁ আৰু যাওঁতে। তো এতিয়া আহি ইয়াত ফচি আছোঁ, MDK কলেজৰ ফ্ৰণ্টত। ইমান ভিৰ লাগিছে নহয় আজিকালি। আগতে ডিব্ৰুগড়ত ইমান ভিৰ নাছিলে, আজিকালি ইমানেই ট্ৰেফিক জাম, ইমানেই মানে কি ক'ম আৰু। ৰখি আছোঁ আৰু 10 মিনিটমান হ'ল এনেকৈ ৰখি আছোঁ, এনেকৈ ৰখি আছোঁ। আচলতে আমাৰ এইটো লাইনতে গোটেই কলেজ স্কুলবিলাক আছে দেই। যিসকলে নাজানে মানে আমাৰ যিমানখন ভাল স্কুল আছে ধৰি লওক ইয়াত, প্ৰাইভেট স্কুলবিলাক এণ্ড কলেজ, কানৈ কলেজ, এইটো নালিয়াপুলৰ পৰা যিটো থানা চাৰিআলিলৈ যায় ৰোডটো, সেইটোতে আছে। এইটো ৰোডতে গোটেই কলেজ স্কুলবিলাক পাই যায়। এইফালে সেইখন কলেজ পাইছোঁহি, সম্পূৰ্ণখন আছে আগত, তাৰপৰা লিটিল ফ্লাৱাৰ আছে, এইবিলাক মানে চব ইয়াতে আছে কলেজ চলেজবিলাক। বাকী আৰু এইফালে এনেকৈ পৰিৱেশ ইয়াতে খাই আছে এইবিলাকে, চাওক আৰু এনেকৈ। ফাইনেলি এইটো ৰাস্তাতে ওলাই আহিলোঁ। কিলোমিটাৰ্ছমান আমি আহিবলৈ তোমাৰ আপোনালোকক কিমান আধা ঘণ্টা ওপৰত লাগি গ'ল টাইম। ইমানেই ভিৰ হ'ল নহয়, মানে কি ক'ম আৰু। ইমান আপোনালোকে মানে এইটো ৰাস্তাদি, এই যোনটো খলিয়ামাৰী ৰাস্তাটো, এই ৰাস্তাটো আপোনালোকে পাৰিলে কমকৈ আহিব এইটো টাইমত, মানে যিটো স্কুল কলেজ ছুটি হয় ন, এটা কিমান 2:30 বজাৰ মানত আপোনালোকে কমকৈ আহিব। মানে 3 কিলোমিটাৰ হ'ব তাৰ পৰা ইয়ালৈকে থানা চাৰিআলিলৈকে। বাট এনেকুৱা ভিৰ লাগে, আৰু আধা ঘণ্টাতকৈ বেছি লাগিলে মোৰ মানে। এতিয়া আহি পালোঁ ইয়াত, য'ত ফ্লাইঅভাৰখন বনাই আছে, ইয়াত পালোঁহি। ইয়াত এইডোখৰ আপোনালোক কৈছিলোঁ, এইখন মানে কাজু চেক লিখা আছে। ভাল লাগে, বহুত ভাল লাগে খাই ইয়াত। আগতেও খাইছোঁ। भैया कैसे हो? बस ठीक है। अभी काजू शेक 1 2। सेल कैसा चल रहा है? ठीक है, ओके। কাকে খাই কিনি কৈ আছোঁ কেনেকুৱা লাগে, টেষ্টটো কেনেকুৱা লাগে কৈ আছোঁ।
খাই মেলি ওলাই আহিলোঁ কাজু চেক ফালে বঢ়িয়া লাগে খাই এখনত আপোনালোকেও ট্ৰাই কৰিব পাৰে দেই এইটো 50 লয় গিলাচত ট্ৰাই কৰি চাব ভাল পাব খাই ভাল পাব মানে যিটো আৰু পেট চাট একদম ঠাণ্ডা হৈ যায় বাকী এতিয়া ৰুমলৈ যাওঁ ৰুমত গৈ তো জাষ্ট আহি পালোহি আৰু মই আমি থকা ওপৰত ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ আহি পালোহি গাড়ীখন ইয়াতে ৰখাওঁ ইয়াতে পাৰ্কিং কৰি দিলোঁ এতিয়া ৰুমলৈ যাওঁ ৰুমত অলপ দেৰি ৰেষ্ট লোৱাৰ পিছত কি কৰিম আজি মানে বিহু আখৰা দেখামগৈ আপোনালোকক ইউনিভাৰ্চিটিত আছুৰ ফালৰ পৰা দি আছে নেকি সম্ভৱ মই ভালকৈ ইমান দৰে নাজানো মই চাই মেলি ক'ম মানে কি দি আছে সেইখিনি মই দেখাবলৈ ট্ৰাই কৰিম আজি সৰু ল'ৰা আহি গ'লোঁ ৰুমৰ পৰা জাষ্ট লগৰটোৱে কল কৰিলে বহুতে শুলো আচলতে ৰেষ্ট ল'লোঁ এতিয়া যাওঁ বিহুলৈ বিহু আখৰা দেখাওঁগৈ ল'ৰা ছোৱালীতে কেনেকৈ নাচি আছে বলক লগৰটো লৈ লওঁ তাৰপিছত যাওঁ আহি পাই গ'লোহি ফিল্ডলৈ য'ত হৈ আছে বিহু হেৰি আখৰাবিলাক হৈ আছে এইফালে হৈ আছে এইফালে ঢোল শিকাই আছে তো যাওঁ ভিতৰত কেনেকুৱা কি হৈছে চাওঁগৈ আচলতে ইমান ধুনীয়াকৈ আয়োজন কৰিছে এইটো কাইলৈ কাৰণে কৰিছে কাইলৈ বোলে কোনোবা ছিংগাৰ টিংগাৰ আহিব কি হ'ব চব ভালকৈ ইনফৰমেশ্যনটো লৈ আপোনালোকক জনাম ইয়াত ঢোল শিকাই আছে আচলতে কৰ্মশালা ঢোল শিকাই আছে ইয়াত অলপ এইটোকে চাওঁ ফাৰ্ষ্ট আচলতে গোটেই কৰ্মশালাখন আচলতে এই সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা ভাল লাগিছে চাওকচোন পোৱালিটা দেখাইছে তই পোৱালিটো ইমান জোচ ইমান সৰুতে শিকিবলৈ আহিছে ভাল লাগিছে মানে এইটো চাওকচোন এই পোৱালিকেইজনী কিমান ধুনীয়াকৈ নাচি আছে এই বস্তুটোৱে ভাল লাগে মানে কৰ্মশালাত শিকাতকৈ মানুহে চোৱা মানুহটো বেছি ইয়াত পাইছোঁ ইমানটো দেখিছে চাওক এইটোৱে আৰু আমাৰ বিহু বুলি ক'লে ন মানে ভাল লাগে বিহু এনেকুৱাই মানে আৰু বাকী কেনেকৈ অৰ্গেনাইজ কৰিছে কি কৰিছে এইখিনি চব কম লগৰ এজন মাতি লগৰ মানে এই য'ত আছুৱে হেৰি কৰিছে বুলি গম পাইছোঁ তো আছুৰ এজন মেম্বাৰ কোনোবা এজনক মাতিম তো কথাখিনি গম পালোঁ যে এইটো মানে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো আছু গোট আছে সেই আছু গোটৰ ফালৰ পৰা এইটো বিহুৰ মানে আখৰাটো দিছে ন তাৰপৰা আছু গোটৰ এজন সদস্য লগ পাইছোঁ মোৰ ভাইটি হয় এই ভাইটি হয় হেৰি কি বুলি কয় এইটো যে অৰ্গেনাইজটো কৰিছে যে এইটো তোমালোকে মানে নিজৰ হেৰি ফালৰ পৰা কৰিছা কেনেকুৱা ধৰণৰ কৰিছে একচুৱেলি মানে এই আয়োজনটো এটা যুগ বুলি ক'ব লাগিব বুজিছানে এটা যুগ আজি 12 বছৰ হৈছে এইবছৰ সিহঁতি আমাৰ আগৰ ককাইদেউসকলে অনুষ্ঠানটো আয়োজনটো কৰিছিলে উদ্যোগপতি ককাইদেউহঁতে তেওঁলোকে অনুষ্ঠানটো আৰম্ভণি কৰিছিলে সেই আৰম্ভণি কৰা অনুষ্ঠানটো আজি আমি এনেকৈ চলাই নিছোঁ আৰু পাছলৈ চলি যাব এইটো অনুষ্ঠান কেতিয়াও শেষ নহয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ মাজে চলাই নিব আছু গোটৰ সৌজন্যত আৰু 10 দিনৰ আজি নৱম দিন তাতে বহুত মানে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ওচৰৰ যিমান ওচৰ চুবুৰীয়া আছে তেওঁলোকৰ 200তকৈ অধিক কণমানি ছাত্ৰ ছাত্ৰী তাৰপিছত ইফালে ঢোলৰ প্ৰশিক্ষণ চলিছে ইয়াত নাচৰ তেনেকৈ মানে আজি 9 দিন আৰু কাইলৈ আমাৰ সামৰণি অনুষ্ঠান হ'ব এইটো এই বস্তুটো যে এইখিনি যে কৰা হৈছে এইখিনি সামৰণি অনুষ্ঠানৰ কাৰণে কৰা হৈছে ন মানে এইটো 10 দিনীয়া কাৰ্যসূচী আছিলে আজি মানে 9 দিন হ'লেই পুৰাপুৰি ন তো কাইলৈ লাষ্ট আৰু তো কাইলৈ কোনোবা ছিংগাৰ টিংগাৰ আহিব বুলি তেনেকৈ আমি 3জনকৈ ছিংগাৰ নিমন্ত্ৰণ কৰিছোঁ নীলাভনীতা বাইদেউ তাৰপিছত কম্পিউটাৰ আৰু আহিব মিউজিক অ'কে কাইলৈ তেতিয়াহ'লে ভাল লাগিব লগতে ভালকৈ এনজয় কৰিম চবেই তো ইমানখিনি জনাব ধন্যবাদ তাকে এতিয়া বাকী
চাই আহিলোঁ তাৰ পৰা হেৰি কি বুলি কয় ফিল্ডৰ পৰা আহিলোঁ আৰু মানে এতিয়া জাষ্ট ওলাই আহিছোঁ আহি মানে কি হ'ল কথাখিনি গম পালে এতিয়া কাইলৈ মেইন ফাংচনটো হ'ব তো চবৰ কাৰণে প্ৰেক্টিচ কৰি আছে কাইলৈ ধুনীয়াকৈ মানে এটা ধুনীয়া অনুষ্ঠান এটা হ'ব তাতে চাবলৈ চব আগ্ৰহী আপোনালোকো আহিব কাইলৈ 5:30 মানৰ পৰা ষ্টাৰ্ট হ'ব বুলি কৈছে তো সকলোৱে আহিব ভাল লাগিব এতিয়া যাওঁ এতিয়া ৰুমলৈ যাওঁ এতিয়া ৰুমত গৈ বাকীখিনি লগ পাই ঘৰত আহি সোমালোহি সোমাই আৰু এতিয়া অলপ কাপোৰ চাপোৰ খুলিলোঁ এতিয়া আৰু অলপ ধূপ চুপ জ্বলালোঁ জ্বলাই এতিয়া অলপ পঢ়িলোঁ পঢ়িবতো লাগিব যিমান যি কৰি ফুৰিলোঁ ষ্টুডেণ্ট হয় চব পঢ়িবই লাগিব তো পঢ়ি মেলি তো এতিয়া বাজিলে 10:11 হৈছে এতিয়া অলপ পঢ়িলোঁ পঢ়ি মেলি এতিয়া ডিনাৰটো কৰিলোঁ হয়নে নহয় তো ডিনাৰটোত আছে আজি এইখিনি কি বনাইছে আজি বাইদেৱে বনাইছে চিকেন বইল ৰুটি আৰু অলপ পোলাও আছে খাই লওঁ খাই মেলি আৰু আজি শুই যাম আৰু অলপ পঢ়ি আৰু তাৰপিছত শুই যাম আৰু তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ থেংক ইউ গুড নাইট